তো গাইজ ৱেলকাম বেক টু মাই নিউ ব্লগ। তো গাইজ আজি মই গৈ আছোঁ নগাঁও, যিহেতু ই কাষ চাপি পালে অলপ শ্বপিং কৰিব লাগে আৰু মোৰ লগত যাব। ইহঁত নাযায় বুজিছে, ইহঁত নাযায়, আহি আছে মোৰ লগত যোনজন যাব। তো চাই থাকিব ভিডিঅ'টো, যিহেতু ই কাষ চাপি পালে কাপোৰখিনি কিনিব লাগে, অলপ শ্বপিং কৰিব লাগে, সেইকাৰণে নগাঁও যাম। আপোনালোকে কাপোৰখিনি কিনিলে নাই কমেণ্টত জনাব, আৰু আন্তৰিক ঈদৰ শুভেচ্ছা থাকিল মোৰ ফালৰ পৰা। তো দেয়াৰ চাই থাকক। এতিয়া মোৰ লগতো আহি পালে ই ৰিশান, আৰু ডাইৰেক্ট নগাঁও গৈ আপোনালোকক লগ পাই আছোঁ শ্বপিং মলক দেয়াৰ। গাইছ এতিয়া আহি পালোঁ নগাঁও ইয়াৰ চাবৰে এখন দোকানত। প্ৰথমে সোমাই আছোঁ, ভাল লাগিলে আৰু ল'ম ইয়াৰ পৰা, নহ'লে বেলেগত যাম, হয় নে নহয়? কি কোৱা? ব'লা গৈ চাই আহোঁ। ইয়াত মানে মোৰ পচন্দ মতে মানে নাপালোঁ দেয়াৰ। মোৰ মানে প'ল' টি চাৰ্ট লাগে আৰু বেগী জিন্স লাগে, ইয়াত মানে মোৰ পচন্দ হোৱা নাই, মানে নাই। কি তাজ পাইছে এখন দোকান বুজিছে। এতিয়া বোলো টাউনত যাওঁ ডাইৰেক্ট, ব'লা 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 টাউনত যাওঁ। যেতিয়ালৈকে মন পচন্দৰ কাপোৰ নাপাওঁ তেতিয়ালৈকে নলওঁ, হয় নে নহয়? ভিডিঅ'ত ল'ম আৰু দেয়াৰ অলপ স্পেচিয়েল চাই তাই কওঁ। সানগ্লাসটো লগাই লওঁ। তো গাইছ মই বৰ্তমান আছোঁ ফেশ্বন ৱৰ্ল্ড, এইটো আছে নগাঁৱত। আপোনালোকক লোকেশ্যনটো দি দিম ডিছক্ৰিপশ্যনত। এতিয়া ইয়াৰ পৰা গৈ কাপোৰখিনি লৈ লওঁ। প্ৰায় ভিতৰৰ কালেকশ্যন ইয়াত জোতাৰ পৰা আৰম্ভ কৰি চেণ্ডেল, চাৰ্ট তাত চব পাই যাব ইয়াত। আপোনালোকক ডিছক্ৰিপশ্যনত লোকেশ্যন দি দিছোঁ, তাৰ পৰা চাই আহিব পাৰে। গাইছ এতিয়া পেন এটা মানে লৈ আহিছোঁ, এইটো এতিয়া ট্ৰায়েল কৰিম ইয়াত ধুনীয়াকৈ। আপোনালোকক দেখুৱাই আছোঁ আৰু পিন্ধি লওঁ ফাৰ্ষ্ট টাইম। চাওকচোন পেণ্টটো কেনেকৈ লাগিছে, এখন ডাঙৰ হৈ গ'ল অলপ, বেগী চাইজ ন, একো নাই, এইটো চাইজ ঠিকেই আছে বাৰু। মই ইয়াৰ পৰা লৈ লৈছোঁ বেগ বোলে চৰি বেগী জিন্স এখন লৈ লৈছোঁ। আৰু এতিয়া গাইজ দাদাজনে ক'ব দোকানত কি কি ডিছকাউণ্ট চলি আছে ঈদৰ অফাৰ বুলি, মানে দাদা কওকচোন। ডিসকাউন্ট বহুত ভাল আছে, অঁ অঁ, আহিলেই হ'ল খালি। আপোনালোকৰ তাত চব ব্ৰেণ্ডি পাই যাব, চব বস্তু পাই যাব, জোতা চেণ্ডেল কাপোৰ চাৰ্ট চব। প্ৰিমিয়াম হয়। অনলি জেন্টছৰ ন, লেডিজ নাই? নাই লেডিজ নাই, হলিউড জেন্টস। অঁ, লোকেশ্যনটো আপুনি এবাৰ কৈ দিয়ক। জিএমবি ৰোড ফৈজাপতি, পেট্ৰলৰ আগত। আচ্ছা ঠিক আছে, আপোনালোক আহিব, ভাল ভাল কালেকশ্যন আছে। মই লৈ লৈছোঁ ইয়াৰ পৰা বেগী জিন্স, মানে এইটো ভাল লাগিছে। গাইজ ফাইনেলি তোৰ ফেশ্বন ৱৰ্ল্ডৰ পৰা লৈ ল'লোঁ বেগী জিন্স। এতিয়া গৈ বেলেগৰ পৰা গৈ আৰু টি চাৰ্ট দুটামান ল'ব আছে, আৰু কিবা কিবি ল'ম দেয়াৰ চাই থাকিব ভিডিঅ'টোৰ পৰা। ইয়াত মানে দোকানীজন মোৰ ভিডিঅ' চাই ভাল লাগিছে পাই, মানে আইডিটো নাথাকিলেও মানে পাওঁ আৰু ফ্ৰেণ্ড, ভাল লাগিছে। কি কওক, চাই থাকক। এতিয়া বেলেগত গৈ আছোঁ। গাইজ এইখন দোকানৰ পৰা লৈ লৈছোঁ ব্লেক পলো, মানে ইয়াত পাই গ'লোঁ আৰবান লুক নামৰ দোকানখনত। গাইজ এতিয়া উৰবানৰ পৰা লৈ ল'লোঁ পলো এটা, বুজিছে। মানে দেখাব নোৱাৰিলোঁ, ভিৰ বেছি আছিল যে, সেইকাৰণে দোকানখন আপোনালোকক দেখুৱাই দিওঁ। এয়া হৈছে উৰবান, নগাঁৱত আছে। তো গাইজ ফাইনেলি চাব পাৰে শ্বপিং কৰি ল'লোঁ দেয়াৰ। মানে আপোনালোকক দেখাব নোৱাৰিলোঁ, বজাৰত মানে একদম টাউনত কম ভিৰ, বুজিছে। মানে ভইচ দে শুনাই নাপায়, সেইকাৰণে গৈ আপোনালোকক দুটামান দেখালোঁ, আৰু বাকী কেইটামান মানে মই লৈ আহিছোঁ। মানে ভিৰ আছিল দোকানত, সেইকাৰণে দেখাব নোৱাৰিলোঁ। আৰু সি পিনে আছে। এতিয়া আমি ঘৰত যাব ওলাইছোঁ, যিহেতু শ্বপিং কৰা শেষ। আৰু আপোনালোকে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, আৰু চবেই কি কি কিনিছে ঈদত জনাব। আৰু চিম্পুলকৈ শ্বপিং কৰিলোঁ, আৰু লোৱা মানুহ ন, ইমান মানে কাপোৰ নাই। আৰু আজি ব্লগটো এইখিনি আছিল। মই বৰ্তমান আছোঁ নগাঁৱতে, ইয়াতে ব্লগটো ষ্টাৰ্ট কৰি দিম। তো বাই বাই, এতিয়া লগ পাই আছোঁ আৰু এটা ব্লগত।